বিক্ৰীবোৰ হ'বই ন বেলেগৰ লগত কথা পাতিবই বেলেগৰ লগত পলাবই একচুৱেলি ল'ৰাজনেতো সম্পূৰ্ণ কৰ্তব্য কৰি আছে আৰু ছোৱালীজনীৰ কৰ্তব্যটো কি আছিলে মই এইটো জানিব বিচাৰোঁ আপোনাৰ পৰা আপুনি ভাল গাইডেঞ্চ দিছা বোৱাৰীবোৰক ল'ৰাজনে বাহিৰত আছে বেলেগ সম্পৰ্ক ৰাখক আৰু পলাই যাওক এইটো গাইডেঞ্চ দিছা একচুৱেলি স্পেচিয়েলি কণ্টেণ্ট বনাইছে মই বেয়া পাবলৈ নাই আপোনাক ইয়াতে 27K ভিউজ আছে আপোনালোকে চিন্তা কৰক আৰু কমেণ্টটো কেনেকৈ ৰিপ্লাই কৰিছে চাওক ৱাহ নাইচ চিষ্টাৰ গ্ৰেট জব ৱাহ চেলিউট কৰিছোঁ আপোনালোককো যোন অকলে কমেণ্ট কৰিছে আপোনালোকে একচুৱেলি মানুহ নহয় এটা টিভিৰ পৰ্দাহে হয় যোনে যিয়ে নকক লাগে য়েছ ঠুক দেনেগা বাছ খতম টাটা বাই বাই এনেকৈ নহয় আগতে যোনজনে কোনটো বিষয়ত কথা কৈছে অলপ দিমাগতো প্ৰেছাৰটো দিব লাগে নিজৰ বিবেক শক্তি আছে চাগে আপোনালোকে ভিউৱাৰ্ছক কৈছোঁ মই স্পেচিয়েলি আপোনালোকৰ নিচিনা ভিউৱাৰ্ছ থাকিলে আৰু এই বোৱাৰীজনীৰ নিচিনাকৈ ভিডিঅ' বনা আৰু কেইজনমান বোৱাৰী আহিব সম্পৰ্কৰ বিষয়ে ন আপুনি কি জানে তেনেকৈ কৈ আছে তেখেতে ভাল কামত আছে কাম কৰি আছে ফিউচাৰৰ কাৰণে তাইৰ সম্পৰ্কটো এইটোৱে হ'ব লাগিছিলে আপুনি এইটোৱে গাইডেঞ্চ দিব লাগিছিলে মানুহজনে কাম কৰি আছে আপুনি এইটোৱে কাম কৰক পইচাটো আহিবই কম বেছি আপুনি ল'ৰা ছোৱালীক অলপ ভাল গাইডেঞ্চ দিব মা দেউতাক ভালকৈ চাব আৰু ভাই ভণ্টিক ভালকৈ কেয়াৰফুল কৰিব আৰু নিজে অলপ ইম্প্ৰুভ কৰিব জীৱনত কিবা এটা নহ'লেও কিবা এটা মানুহজন নহ'লেই যে আঁতত এনেই লাগি থাকিলে নহ'ব কিছু তুমিও কৰিব লাগিব হেল্প ল'ব লাগিব হেল্প কৰিব লাগিব সম্পৰ্ক এনেকুৱা নহয় যে সিজনৰ ওপৰতে চলে ইজনৰ দুখ সুখ আহি কান্দনৰ মাজতে সকলো ইজনে সিজনক কোম্পানী দিব লাগিব তেতিয়াহে পতি পত্নীৰ মূল দাম্পত্য জীৱনৰ কাহিনীটো চুৰু হয় যদি সিজনৰ ওপৰতে ডিপেণ্ড কৰি ল'ৰাজনে নাই বুলিয়ে যে বেলেগৰ লগত সম্পৰ্ক গঢ়ি তুলিব লাগে বা বেলেগ মতাৰ লগত পলাব লাগে এইটো মানে নহয় আপুনি কি বুলি ভাবে তেনেকৈ কি বুলি ভাবি ভিডিঅ'টো বনালা মোৰতো আউট অফ মাইণ্ড আপোনাৰ কথাটো মনত কিবা মাইণ্ডত নবহেই মোৰ আৰু এই ভিউৱাৰ্ছবোৰক কৈ আছোঁ কমেণ্টটো কেনেকৈ কি কমেণ্ট লৈ আপোনালোকে কমেণ্ট কৰিছে মই নাজানো আপোনালোকে কি বুলি ভাবা এই মোৰ ভিডিঅ'টিত তাইৰ ভিডিঅ'টিক লৈ আপোনালোকে কি কমেণ্ট কয় এই মোৰ ভিডিঅ'টিত কমেণ্ট কৰিব আৰু সকলো অসমৰ চুকে খানে অসমৰ ৰাইজক কৈছোঁ মই যোনসকলে এই মোৰ ভিডিঅ'টি চাই আছে সকলোৱে এই ভিডিঅ'টি তাইৰ ওচৰত পাবগৈ লাগে শ্বেয়াৰ কৰক আৰু সকলো আমাৰ অসমৰ চুকে কাণে ভিডিঅ'টো পাবগৈ লাগে মই নমস্কাৰ সকলোলৈকে মই নিৰ্মল আপোনালোকে চাই আছা মোৰ ইউটিউব চেনেল NK মুম্বাই ব্লগছ আগতে নেহা বাইদেউৰ ওচৰত যাওঁ নেহা পেগু স্পেচিয়েলি তাইক মই কিছু কথা ক'ব বিচাৰিম আপোনালোকে মোৰ মন্তব্যটো কেনেকুৱা লাগে নিশ্চয়কৈ কমেণ্টৰ যোগেদি প্ৰেৰণ কৰিবলৈ নাপাহৰিব কিছু বহিৰাজ্যত থকা ল'ৰাসকলৰ কিছু কথা কৈছে তাৰ বিষয়ে মই ক'বলৈ মোৰ একো ভাষা নাই স্পেচলেছ কম ইনকম কৰিছে বেছি ইনকম কৰিছে তাৰ বিষয়ে একো ক'বলৈ নাই আৰু বিজনেছ কিছু মাটি বাৰী থাকিও কাম ঘৰত খেতি বাৰী নকৰে বুলি কৈছে এইটো মানি লৈছোঁ বাৰু কিছু লোকে আছেই তাকো ক'বলৈ নাযাওঁ আৰু স্পেচিয়েলি সম্পৰ্কৰ কথা কিছু কৈছে মোৰ কিন্তু এইটো আউট অফ কণ্ট্ৰল হয় মই চেক্ৰিফাইচ কৰিব নোৱাৰিলোঁ সেইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ বাধ্য হ'লোঁ আপোনালোকে ভিডিঅ'টো হেণ্ডলৈ চাই থাকিব স্কিপ নকৰি স্পেচিয়েলি বিয়া পতা লোকসকলে চাব ভিডিঅ'টি ডেকাসকলে নাচালেও হ'ব কিন্তু চাব লাগে ফিউচাৰৰ কাৰণে আপোনালোকে মনত ৰাখিব এই ভিডিঅ'টি আপোনালোকে সাধাৰণ বুলি নাভাবিব এই ভিডিঅ'টিত বহুত আছে কথা মই আপোনালোকক কৈ আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব স্পেচিয়েলি বহিৰাজ্যত থকা ল'ৰা সকলোৱে চাব ডেকা হওক বুঢ়া হওক হ'ব বাৰু নেহা বাইদেউ মই মাজে মাজে তাইৰ ভিডিঅ'টি মই ডালি আছোঁ দেখুৱাই আছোঁ আপোনালোকে চাব কিছু সম্পৰ্কৰ বিষয়ে মই ক'ম তাই কৈছে একচুৱেলি সেইকাৰণে
তাইৰ প্ৰশ্নৰ প্ৰত্যুত্তৰটো মই দিব বিচাৰোঁ বৈৰাইজত কাম কৰি থাকিলে ল'ৰাবোৰে বোৱাৰীজনীতো বেলেগ সম্পৰ্ক ৰাখিবই ইজনে সিজনৰ লগত ৰিলেশ্যনটো থাকিবই ইজনৰ লগত আৰু পলাবই ৱাহ ক্লেম অল অফ ইউ সকলোৱে তালি মাৰা ইমান যে সুন্দৰকৈ মন্তব্যটো আগবঢ়াইছে যদি ল'ৰাজনে বাহিৰত কৰ্মৰত হৈ থাকিলে বোৱাৰীটো পলাবই ৱাহ চোপ্পা আপনে হাবাই দিয়ক সঁচাকৈ ওচৰত পোৱাহেঁতেন মই এনেকৈ প্ৰশ্নৰ প্ৰত্যুত্তৰ দিলে হয় মোৰ দাঙি চাব নোৱাৰিলে হয় আপোনালোকে কি বুলি ভাবা এই কথাটো বৈৰাইজত ল'ৰাজনে কাম কৰি থাকিলে বোৱাৰীয়ে বেলেগ সম্পৰ্ক ৰাখিবই আৰু পলাবই वाह क्या बात है मजा आएगा ना भिडिओ रुक जाइए और कम मैं बार लड़ाजने बहिराइजत थी सम्पूर्ण कर्तव्य पालन कर निजर डेट्स इट यू कोनो कथा ना मोर जना पालर मते किछु लोके मद खाइसे बिड़ी खाइसे एको ताक লৈ কবলৈ নাই অকলৈতো তেনেকে নহয় নিজৰ ফিউচাৰ লৈ লৰা ছোৱালীৰ ফিউচাৰ লৈ মা দেউতাক ভাই ভন্টিক লৈ কিছু মানে কৰ্মৰত হৈ আছে বাহিৰত অকল বাহিৰত থাকি এনজয়মেন্টটো কৰিবলৈ নাহে প্ৰতিজন ব্যক্তিয়ে একচুৱেলি ৰাজনেতো সম্পূৰ্ণ কৰ্তব্য কৰি আছে আৰু ছোৱালীজনীৰ কৰ্তব্যটো কি আছিল মই এটো জানিব বিচাৰো আপোনাৰ পৰা আপুনি ভাল গাইডেন্স দিছা বৰিবুৰক লৰাজনে বাহিৰত আছে বেলেগ সম্পৰ্ক ৰাখক আৰু পলাই যাওক এটো গাইডেন্স দিছা একচুৱেলি স্পেশালি কন্টেন্ট বনাইছে মই বেয়া পাবলৈ নাই আপোনাক ইয়াতে 27k ভিউজ আছে আপোনালোকে চিন্তা কৰক আৰু কমেন্টটো কেনেকৈ ৰিপ্লাই কৰিছে চাওক वाह नाइस सिस्टर ग्रेट जॉब वाह सैल्यूट কৰিছো আপোনালোককো যোন যোন অকলে কমেন্ট কৰিছে আপোনালোকে একচুৱেলি মানুহ নহয় এটা টিভিৰ পৰ্দাহে হয় যোনে যে নকক লাগে यस ठोक देनेगा बस खत्म टाटा बाय बाय এনেকে নহয় আগতে যোনজনে কোনটো বিষয়ত কথা কৈছে অলপ दिमागतो प्रेसार तो দিব লাগে নিজৰ বিবেক শক্তি আছে সাগে আপোনালোকে ভিউয়াৰ্সক কৈছো মই স্পেশালি আপোনালোকৰ নিচিনা ভিউয়াৰ্স থাকিলে আৰু এই বোৱাৰীজনীৰ নিচিনাকৈ ভিডিও বনা আৰু কেইজনমান বোৱাৰী আহিব সম্পৰ্কৰ বিষয় না আপুনি কি জানা তেনেকে কৈ আছে তেকেতে ভাল কামত আছে কাম কৰি আছে ফিউচাৰৰ কাৰণে তাইৰ সম্পৰ্কটো এইটোৱে হ'ব লাগিছিলে আপুনি এইটোৱে গাইডেন্স দিব লাগিছিলে মানুহজনে কাম কৰি আছে আপুনি এইটোৱে কাম কৰক পইচাটো আহিবই কম বেছি আপুনি লৰা ছোৱালীক অলপ ভাল গাইডেন্স দিব মা দেউতাক ভালকৈ চাব আৰু ভাই ভন্টিক ভালকৈ কেয়াৰফুল কৰিব আৰু নিজে অলপ ইমপ্ৰুভ কৰিব জীৱনত কিবা এটা নহলেও কিবা এটা মানুহজন নহলে যে আতত এনে লাগি থাকিলে নহব কিছু তুমিও কৰিব লাগিব হেল্পফুল হ'ব লাগিব আৰু হেল্প কৰিব লাগিব সম্পৰ্ক এনেকুৱা নহয় যে হিজনৰ ওপৰতে চলে ইজনৰ দুখ সুখ আহি কান্দনৰ মাজতে অকলো ইজনে হিজনক কোম্পানী দিব লাগিব তেতিয়াহে পতি পত্নীৰ মূল দাম্পত্য জীৱনৰ কাহিনীটো শুৰু হয় যদি হিজনৰ ওপৰতে ডিপেন্ড কৰি লৰাজনে নাই বুলি যে বেলেগৰ লগত সম্পৰ্ক গঢ়ি তুলিব লাগে বা বেলেগ মতাৰ লগত পলাব লাগে এইটো মানে নহয় আপুনি কি বুলি ভাবে তেনেকে কি বুলি ভাবি ভিডিওটো বনালা মোৰটো আউট অফ মাইন্ড আপোনাৰ কথাটো মনত কিবা মাইন্ডত নবহেই মোৰ আৰু এই ভিউয়াৰ্সবোৰক কৈ আছো কমেন্টটো কেনেকে কি কমেন্ট লৈ আপোনালোকে কমেন্ট কৰিছে মই নাজানো আপোনালোকে কি বুলি ভাবা এই মোৰ ভিডিওটিত তাইৰ ভিডিওটিক লৈ আপোনালোকে কি কমেন্ট কয় এই মোৰ ভিডিওটিত কমেন্ট কৰিব আৰু সকলো অসমৰ সুকে খানে অসমৰ ৰাইজক কৈছো মই যোন অকলে এই মোৰ ভিডিওটি চাই আছে সকলোৱে এই ভিডিওটি তাইৰ ওচৰত পাবগে লাগে শেয়াৰ কৰক আৰু সকলো আমাৰ অসমৰ সুকে খানে ভিডিওটো পাবগে লাগে মই ইমানে কৈ ভিডিওটো হেণ্ড কৰিছো সঁচাকৈ বহুত বেয়া লাগিলে তাই কৈছে কথা এটা আৰু এই কামৰ বিষয়ে ঘৰ ফেমিলি কিবা খেতি বাড়িৰ বিষয়ে এটো ধুনিয়া কৈছে
কিছুমান লোক আছে নিজৰ মাটি বাৰী থাকিও কাম কৰিবলৈ মন নাই তাৰ বিষয়টো ময়ো ৱেল ডান নেহাপেগো কিন্তু এই সম্পৰ্কৰ বিষয়ে আপুনি এই যিটো ইউজলেছ কথা কৈ আছা হলা এই মোৰ প্ৰশ্নৰ প্ৰত্যুত্তৰটো আপোনাৰ পৰা মই পাব বিচাৰিম স্পেচিয়েলি এই প্ৰশ্নৰ প্ৰত্যুত্তৰটো নিশ্চয়কৈ আপুনিও এই ভিডিঅ'টি যদি চাই মোৰ প্ৰশ্নৰ প্ৰত্যুত্তৰটো আপুনি ৰিপ্লাই কৰিবলৈ চাব ওকে আজিলৈ ইমানতে ৰাখিছোঁ যদি আপোনালোকে ভিডিঅ'টি ভাল লাগিলে নিশ্চয়কৈ সকলো ফ্ৰেণ্ডৰ মাজতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ ইউটিউব চেনেলত যদি নতুনকৈ ভিজিট কৰি আছে আপোনালোকে মোৰ MK মুম্বাই ব্লগছটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকৈ মুম্বাইৰ কিছু ইনফৰ্মেটিভ ভিডিঅ' মই শ্বেয়াৰ কৰি থাকোঁ আপোনালোকৰ ওচৰলৈ এণ্টাৰটেইনমেণ্টৰ কাৰণে বা ইউজফুলৰ কাৰণে আৰু ফেচবুকত চাই আছে যদি মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু এয়াই কৈ মোৰ আজিৰ ভিডিঅ'টো হেণ্ড কৰিছোঁ অ'কে বাই বাই চি ইউ চুন নমস্কাৰ